আজি গৈ আছোঁ আমি আমলৈ যিকেইটা ঘৰৰ আমলৈ পৰিৱেশটো তোমাক বহুত ধুনীয়া ধুনীয়া কিছুমান জেগা আছে দেখাব চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই মই চিকেন আৰু মই আমি তিনিটাই গৈ আছোঁ চাই লগত গুৱাহাটী গোটেইবিলাক নাই আজি আৰু সেইকাৰণে আমি তিনিটা আহি আছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম পাহাৰ জেগা দেখাম। আৰু এইখন হৈছে ৰহা টাউন। পাহাৰ আহি আছো আপোনালোকে দেখিবলৈ পাইছে, সেইয়া দেখিছেতো পাহাৰ। ইয়াত যাম আজি, তাত যাম, এই তাত যাম পাহাৰত আপোনালোকে চাই থাকক, পাহাৰত গৈ আছো। এতিয়া তাত ঘাট পাৰ হ'ব লাগিব, নদী এখন আছে, নদীখনৰ পাৰ হ'ব লাগিব আৰু পাৰ হ'লে তেখেতৰ ঘৰ পাম। আৰু নদীখন পাৰ হ'বলৈ কেৱল নাও দি, আৰু সেই নাওতে আমি বাইক স্কুটিকেইখন উঠাই লৈ পেলাই আমি পাৰ হ'ম। আপোনালোকে চাওক কিদৰে আমি পাৰ হওঁ। সিপাৰৰ পৰা মানুহ আহি আছে, এইখিনি মানুহখিনি এইপাৰ হ'লে ইয়াতে নামিব। নামাৰ পিছত আমি আকৌ উঠি পেলাই সিপাৰলৈ যাম আৰু সিপাৰে এই টিকেটাহঁতৰ ঘৰ আছে, তাতে আমি যাম। আৰু এই মানুহবিলাক উঠিছে আৰু আমি নাৱত উঠিছোঁ। এইদৰে বহুত ডাউন হয় জেগাটো আৰু ইয়াতে নামি পেলাই আমি ইয়াতে এনেকৈ ধৰণৰ স্কুটিবিলাক আমি ইয়াতে উঠালোঁ। উঠাই পেলাই আমি সিপাৰলৈ যাম। সিপাৰৰ পিছত আমি তাতে গৈ পেলাই এই ঘৰটো পাম। কেনেকুৱা লাগিছিল নাওত উঠি? বঢ়িয়া বঢ়িয়া। ভয় লগা নাই? ভয়টো লাগিছে অলপ তথাপিতো ৰাইজৰ মাজতে আৰু ভয়টো নাইকিয়া কৰিছা ন? আপোনাৰ কেনেকুৱা? আপোনাৰ ইয়াত ভাত ঘৰ আৰু কি আৰু গাড়ী দেখিছে? এয়া চাচা চাউনে নিদিলে আকৌ। ইঞ্জিন নেগা গাড়ী দেখাইছে ড্ৰাইভাৰজনক দেখাই দিয়ক। অপাৰেটৰজন সেইজনে ড্ৰাইভাৰ, সেইজন গাড়ী থকাজন। ব'লা ব'লা। 10 টকা এক বাৰত 10 টকা। আমি ঘাট পাৰ হৈ আহি গ'লোঁ। আহি এতিয়া টিকেনদা ঘৰত গৈ আছোঁ। ব'লক আগত বঢ়িয়া ৰাস্তা দেই পংকজ, বঢ়িয়া ৰাস্তা কিন্তু ন? ৰাস্তা মানিবলগীয়া। এই পকা ৰাস্তা পালোহি। পাই গ'লো কিবা কাৰণত বনালেহি পকা এইডোখৰ পকা পালোহি। বজাৰ এখন পাইছেহি। ব'লা গৈ আছোঁ। গাহৰি আনিলে নে? এয়া কি গাহৰি আনিছো আজি হেকত দিয়া গাহৰি হ'ব। গাহৰিটো বনাবৰ কাৰণে মানে কি হেকত দিবৰ কাৰণে মানে কিছুমান মছলা লাগিব যে, মছলাবিলাক আমি বজাৰ কৰি আছো। এয়া নাই, পাহাৰৰ ওচৰত আচলতে ৰাস্তাবোৰ এনেকুৱা হ'বও লাগে। তেতিয়া কিবা এটা পৰিৱেশটো মানে কিবা এটা ভাল বস্তুলৈ আহি থকা নিচিনা অনুভৱ এটা হয় আৰু যে এইখিনি বেয়া হ'ব পাৰে, কিন্তু তাৰ পিছৰখিনিতো ভাল বস্তু এটা পাম ন। সেইটো আৰু ৰাস্তাটো ভাল হ'লে ভাবা যায় মানুহ দুনুহ নাহে, ৰাস্তাটো সেইকাৰণে বেয়া, ৰাস্তাটো ভাল আৰু নতুন জেগা, ৰাস্তাটো ধিমিকৈ গৈছোঁ, এইখিনি অশান্তি পাইছোঁ। তাৰপিছত এই কষ্টখিনি আমি পাহৰি যামগৈ তাত পোৱাৰ পিছত, হয় নে নহয়? সেইটো বিশেষ দা এখন লাগিছিলে। হ'ব, আমি পাহাৰৰ ওপৰত লাহে উঠি আছোঁ। আহি আছোঁ। আপোনালোকে চাগে কেমেৰা ধৰিব পৰা নাই, কিন্তু তথাপিতো আমি গাড়ী এখনত গম পোৱা যায় আৰু আমি গৈ আছোঁ কিমানত, মানে আপোনালোকে গাড়ী চাউণ্ড শুনিলে গম পাব কেনেকুৱা পিক আপ চলাইছে গাড়ী চাউণ্ড। লাহে পাহাৰত উঠি আছোঁ আৰু এয়া আমি পাহাৰৰ ওচৰ পাইছোঁ, চিল কাটি থৈ পেলাই ঠিক আছে, সুন্দৰ পৰিৱেশ আছে। গাড়ী ইয়াতে ৰখাব, খোজকাঢ়ি যাব, গাড়ী ল'ব পাৰিবনে? গাড়ী থাকিবতো। আৰু ৰ'দ পৰি আছে যে ধুনীয়াকৈ। আমি মানে গাড়ীবিলাক এটা থৈ দিছোঁ এইটো পাহাৰ ইয়াতে, ইয়াৰ পৰা আৰু পাহাৰত গাড়ী নুঠে, তাৰমানে উঠাব পৰা ৰাস্তা নাই। আমি খোজকাঢ়ি যাম, আমি তিনিটা খোজকাঢ়ি যাম আৰু আমি মাংস চাংস লৈ আছোঁ, তাতে বনাম ধুনীয়াকৈ।
ষ্টিক লৈ আহিছোঁ মোনাটো আমি আছে ইয়াতে। টেকত দিবৰ কাৰণে মাংসটো মোনাটো বাছ মজা মই এই ষ্টিকটা লৈছোঁ নহয় তোমালোকে লৈ লোৱা কি ষ্টিক হয় দালি ষ্টিক এয়া গাহৰি বহিবলৈ নালাগে দিয়া এতিয়া কিমান দূৰলৈ যাব পাওঁ আৰু ভগৱানেহে জানে আৰু সেইকাৰণে মই কৈছোঁ যে লক্ষ্য এই এনেকুৱাকে ল'বা ভিডিঅ' সদায় অলপ পৰা ল'বা বহি পেলাই লৈ দিবা অকণমান মই তোমাক এডাল ভিডিঅ' লগত দেখাই আছোঁ অলপ আগত উঠি পেলাই যায় লৈ যাওক নাযায় এখন বলা মই যে ক'লোঁ যে আপোনালোকক তাতে চিয়াৰকেইটা খাই ল'ব যে এই কাৰণত ইয়াত তোমালোকে ভাবিছে নেকি ভোক নালাগিব বুলি দাঁত বিষাই গৈছে কিন্তু সেইকেইটা খাওঁতে নাই এতিয়া পেটতে ফুলিব গৈ লগতে ভিজাই দিয়া নাই অঁ এই দুখন বাৰডাল লৈ লোৱা ক'ত শুকান বাঁহ আছে কেনেকুৱা লাগিছে একদম মজা সুন্দৰ গামোচা চবৰে মাথাত আছে চবৰে হাতে হাতে লাঠি আছে একদম আমি আহি আছোঁ পাহাৰত ভাল লাগিছে দেই বহুত দিন পাহাৰ বগা নাই চহৰতে আহি এইখনতে ভাত আৰু কেনেকৈ যাম হৌ এইটো সৰু জুৰি হয় আৰু আগত ডাঙৰ জুৰি আছে এয়া মানে আমি আৰম্ভণি আৰু এই পংকজে মানে এতিয়া মুখখন তিয়াইছে গা ধোৱাটো পিছত হ'ব বাৰু আৰু গা ধুৱাব জেগা আছে জাষ্ট এতিয়া মানে সি মুখখন তিয়াইছে এইটো মানে এটা টেপ আপোনাৰ যেনেকৈ সুন্দৰ টিকেনটা বহি আছে ঐ ইয়াত কি পাহাৰৰ ওপৰত নিজে খেতি কৰা নে হা এইবিলাক নিজে খেতি কৰা নে খেতি কৰা ন লোকৰ কৰে নহয় মানে বনৰীয়াকৈ হ'ব পাৰে মানে সেইটো কথা কৈছোঁ। নিজে ন সেই আগলৈ আছে আৰু আগত এইটো ৰাস্তাটো বন্ধ কৰিলে এইফালে কোনটো ৰাস্তা দি যায় ইফালেও যাব পাৰে পংকজে চৌকা বনাই ৰেডি হৈ গ'ল এতিয়া মাংসটো পুৰিবৰ কাৰণে পংকজে ষ্টিককেইডাল চাফা কৰি আছে মাংসটো চিলাবৰ কাৰণে খুব সুন্দৰ পৰিৱেশ হয় গাহৰিটো চিলাইছেনে চিলাওঁ অঁ চিলোৱা একদম বেকা আহিছ কিডাল এয়া পংকজে গাহৰি চিলাই আছে দেখিছে খুব সুন্দৰকৈ চিলাব দেই পংকজ খাই যাতে টেষ্ট লাগে পাতলাকে চিলাম হেৰি চিলোৱাটো হোৱা নাই পংকজ এই এইডোখৰ ল'ম লেটু সেইটো আছিল যে লেটু সেইটো সমান কৰি পেলাই সোমাই দিব লাগে বেগাকৈ চিলাব লাগে এনেকৈ এইটো স্পকডাল কেনেকুৱা আগটো ভাঙিব লাগিছিলে প্লাষ্টিক সোনকালে সিজিব দিয়া মই জুইটো আগবঢ়াই দিওঁ নেকি নালাগে জুই পককৈ জ্বলি শেষ হৈ যাব ষ্টিকডাল এইখিনিতে সোমোৱাম আৰু কৰিছে জুই ধৰিছে আৰু ইয়াৰ ষ্টিক ৰেডি হৈ আছে দেখিছে গাহৰি ষ্টেককেইডাল এতিয়া ৰাখিবা কি হ'ল গুচি দিলেই হ'ল এইয়া মাংস শেকত দিয়া হৈ গ'ল তেল কিমান পৰিছে দেখিছেনে জুই জ্বলিব সেয়া তেলে জ্বলিব বঢ়িয়া অঁ ঠিকে হয় গৰম আছে এবাৰ অলপ সময় ৰখিলে মাৰি দিছিলে এতিয়া জুই দিলে নালাগে আৰু চব খাই দিয়া সৰু পিচটো সিজিছে ন হয়নে সেইটো পিচটো সিজিছে মই পিছ খালোঁ নহয় সেই পাৰে কেঁচাই খোৱা পিলিয়া মই সেই কোলা পিচলে উখুৱাই দিয়ে নহ'লে মাজত জলকীয়া দেখিছে ভোট জলকীয়া দেখিছে ভোট জলকীয়া আৰু এইটো হ'ল গাহৰি তোলা টেষ্টি হৈছে দেই টেষ্টি হৈছে হয় না বঢ়িয়া আপোনালোকে সেইটো কেঁকুৰা দেখিছে এইটো কেঁকুৰা আছে এইটো গৈ আছে আগলৈ
এইটো কেঁকুৰা দেখিছে, এই বাইদেউ লগত এইটো কেঁকুৰা, এই দেখিছে পাহাৰৰ মাজতো কেঁকুৰা ওলাইছে দেখিছে। আপোনালোকে ভাবে পথাৰত কেঁকুৰা ওলায়, কিন্তু পাহাৰৰ মাজতো কেঁকুৰা ওলাইছে দেখিছে। এই দেখিছে এইটো গৈ আছে। আনা ডিস্কভাৰী বহুত স্পীড দৌৰে সেইটো চাবা আকৌ, বহুত স্পীড। হা এই চেনেলটো খুলি থৈ যায়, বেয়া হৈছে। আমাৰ পংকজ গৈ আছে কেঁকুৰাটো আনিবৰ কাৰণে। কেঁকুৰা না কিমান দূৰৰ পৰা জোন কৰিব লগা হৈছে বা। খাম দিয়া, লৈ আহা। পংকজ গৈছে কেঁকুৰা আনিবৰ কাৰণে। এই গ'ল নে? বহুত স্পীড যায় সেই গ'ল স্পীড যায়, মই কোৱা নাই। নোৱাৰিলা তুমি পানী কেঁকুৰা বুলি ভাবিছা তুমি? পাহাৰৰ কেঁকুৰা হয়, পাহাৰৰ কেঁকুৰা। এইটো বলটোকে লৈ যাওঁ নেকি? এই বলটো এইটো নিব পাৰে, এইটো খেলিব পৰা যাব। একদম ধুনীয়া ফুটবল, একদম 10টা মান মাৰিব লাগিব একেবাৰতে। মই তোমাক ক'লো কি ঐ, কি জেগাত লৈ আহিছে টিকেন দা বা। হাত কিন্তু মানিছো দেই। মোৰ যে এতিয়া গাড়ীটো যাব নে নাযায় মোৰ টেনশ্যন হৈ আছে আকৌ। পংকজ হেণ্ডেলটো লগ কৰিলা ন? তুমিহে চাব গাড়ী পৰা নামিছা। হয় নেকি? মোক ক'লো দিয়া। চাবিটোৱে নানিলা নেকি? চাবি নানিম কি তাৰ কৰছেন? তো বন্ধুসকল, এইটোৱে পাহাৰটোৰ বৰ্তমান আমি তলৰ ফালৰ পৰা উঠি আহি আছো। লেখক কিবা এটা কৈ দিয়া। মজা লাগিছে কিন্তু দেই, মানে জীৱনত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ইমান পাহাৰ বগাই মানে কষ্ট কৰি পেলাই অলপ মানে চাব আহিছোঁ। আৰু মানে কি হয়, যিটো আমি জুৰি এতিয়া যাম, মানে জুৰিত গা ধুম নহয়, এইটো মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। মানে খুব সুন্দৰ হ'ব, কিয় নহ'ব? খুব সুন্দৰ ধুনীয়া হ'ব। আৰু ইয়াত যে আমি শিলৰ ওপৰত আছোঁ দেখিছে, এই শিলটো দেখুৱাই দিয়া। শিলটো দেখিছে, এইটো শিলটো ধৰি লোৱা, বেক কেমেৰা কৰি দিছোঁ। দেখিছে কি ধুনীয়া এটা পৰিৱেশত আমি আছোঁ। মানে পাহাৰৰ পৰা আহি পেলাই পাহাৰৰ মাজত আছোঁ। তাৰপিছত আকৌ এটা পাহাৰ আছে, আমি পাহাৰৰ মাজত আছিলোঁ। কি ধুনীয়া চাংঘৰ দেখিছে, চাংঘৰ বনাই ৰাখিছে, খুব সুন্দৰ পৰিৱেশ। নেক্সট টাইম আহিলে আমি তাত উঠিম, ৰাতি থাকিম, কথা পাতিম। আপোনালোকে আহক চাবলৈ, যিসকলে ধৰক দেখা নাই তেনেকুৱা পৰিৱেশ আপোনালোকে আহক। এইবিলাক শিমলু আলু আছে, কিবা ঝাৰু গছ আছে, তলত ধান আছে, ছজিনা আছে। এটা খুব সুন্দৰ এটা পৰিৱেশ, আপোনালোকে আহক, উপভোগ কৰিব। কিন্তু নিজান জেগা, চৰাই মাতটো শুনি আছে চাগৈ, লাহে লাহে চৰাইবিলাকে ডাক দি আছে। খুব সুন্দৰ, মানে সন্ধিয়া হ'ব ধৰিছেতো, সেইকাৰণে চৰাইবিলাকে ডাক দি আছে। আৰু এটা খুব সুন্দৰ পৰিৱেশ। মই ক'লোঁ নহয় আপোনাক, জীৱনত যাতে দেখিছে আপোনালোকে কি ধুনীয়া পৰিৱেশ। আমি আহিছোঁ পাহাৰৰ মাজে জংঘলৰ মাজে খুব সৰু ৰাস্তা, গাড়ী নাহে না কিবা আহে, একো নাহে, কিন্তু খালি মানে আমি আহি আছোঁ এতিয়া বৰ্তমান। আপোনালোকে আহক, খুব সুন্দৰ পৰিৱেশ। জুৰিটো এইটো পানী এটা বৈ আছে, আমি দেখা পাইছোঁ, শুনিবলৈ পাইছোঁ চাউণ্ডটো। মেইন জেগাটো এইটো, গম পাইছা? শুনিছে চাগে যিটো চাউণ্ড মাৰি আছে, এইবিলাক কিহৰ কথা? মাছো আছে সেই খুব সুন্দৰ পাহাৰত কেনেকে মাছ উঠি আহে? মানুহ নাহে দেই, বেলেগ মানুহ কোনো আহে, মানে খুব কম আহে। পাহাৰৰ মানুহবিলাক খুব কম আহে। মানে এইটো এটা খুব ধুনীয়া পৰিৱেশ দেই। টিকেনটা কিন্তু মানিছে আপোনাক দেই, আনিছে, বহুত ভাল লাগিছে। ইয়াতে যিবোৰ মানুহ আহে আপোনাৰ কামৰ কাৰণে আহে। এনেকুৱা ৰাস্তাবিলাক হ'ল আপোনাৰ চাবলগীয়া জেগাৰ। আপুনি ধৰি লওক ইয়াত আহিলে কিবা এটা পাই যাব। কাম কৰা ৰাস্তাও বেলেগ আপোনাৰ ইয়াত পাহাৰত, চাবলৈ অহা ৰাস্তাও বেলেগ। এইবোৰ বাঁহবোৰ কেনেকে লতিৰ নিচিনা বগাই আছে দেখিছে? এখন দলিচা হৈ আছে। আপুনি ওপৰত জঁপিয়াই দিয়ক, শুই থাকক ওপৰত। দেখিছে আমি কিমান ওপৰত আহিছোঁ, তাত তলতো জংঘল দেখা পাই আছে দেখিছে। এখন কমলাবাৰী হয়, ইয়াত কমলা আছে, ধুনীয়া চাংঘৰো বনাই থৈছে, কমলা আছে, কমলা বাগান আছে দেখিছে। এইবিলাক কমলা লাগি আছে গছত, খুব সুন্দৰ কমলা আহিছে। পংকজ কমলা তুলিছেনে? মজা। এইটো নিব পাৰিবা, খুব ধুনীয়া পৰিৱেশ, আপোনালোকে আহিব পাৰে চাবলৈ। ল'ব পাৰিবা। কমলা কেঁচা হৈ আছে, এইটো বঢ়িয়া, মিঠা আছে, কমলা মিঠা আছে। এয়া খুব ধুনীয়া পৰিৱেশ। পংকজ কেনেকুৱা ফিল্ডটো কেনেকুৱা লাগিছে? মজা দিছে নে? গৰম দিনত কিয় নাপালো এইবিলাক জেগা? নেক্সট টাইম আহি আছো, নেক্সট টাইম গৰম দিনত ধৰা খাব এইটো। খুব ধুনীয়া
এইফালে পানী ক'ৰ পৰা আহিছে কিন্তু গমেই পোৱা নাই এতিয়ালৈকে পানী গম পাইছেনে ক'ৰ পৰা আহি আছে পংকজ নাই পোৱা ন পানী কিন্তু চাউণ্ড মাৰিয়ে আছে পানী চাউণ্ড মাৰি আছে কিন্তু ক'ৰ পৰা আহিছে গম পাইছে জানো নাই পোৱা বঢ়িয়া সেইবিলাক কাৰণে একদম মেইন সিদ্ধান্তত যাব লাগিব তুমি হাত ভৰি দিবলৈ যা সুন্দৰ খুব সুন্দৰ পৰিৱেশ দেখিছে আমি মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ দেই আপোনালোকক মিছা কৈ লাভ নাই কিন্তু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আমি ইয়াতে খুব সুন্দৰ এটা পৰিৱেশত আছোঁ মানে ইয়াতে কোনো বেলেগ মানুহ নাই কোনোবা কিবা নাই ধুনীয়া ধুনীয়া চাংঘৰ আছে ইয়াতে আপোনাৰ আলু যিটো শিমলু আলু খায় মানুহে এই শিমলু আলুটো খুব পোৱা যায় আৰু ইয়াতে কমলা আছে তাৰপিছত চজিনা আছে খাচেং টেঙা মানে বিভিন্ন ধৰণৰ মানুহে খেতিবিলাক কৰি থৈ দিছে লোকেল খুব ধুনীয়া পৰিৱেশ মানে আপোনালোকৰ ইয়াতে লোকেল ফ্ৰেছ চব্জি কিছুমান কৰা যায় মানে ফ্ৰেছ চব্জিটো ইয়াৰ মানুহে খাই দিয়ে আমাৰ তলত কিন্তু খুব কম যায় আমি পাওঁ ওচৰৰ বজাৰবিলাকত আমি পাওঁ কিন্তু খুব কম তাৰমানে ইয়াতে মেক্সিমাম আৰু আপোনাৰ যিটো কলৰ ডিল খায় কল মানে যিটো কল নাখায় কলৰ ডিলটো খায় অকল সেই সেনেকুৱা কলবিলাক ইয়াতে খুব পোৱা যায় আৰু আমাৰ তাৰে 12 ভুজীয়া কপাহাৰা বজাৰত ৰহা বজাৰত যিবিলাক চব্জি যায় মানে মেক্সিমাম চব্জি ইয়াৰ পৰাই যায় মানে যিবিলাক পাহাৰীয়া চব্জি কল হওক গাজ টেঙা হওক তাৰপিছত চজিনা হওক মানে যিবিলাক ইয়াৰ আমচৈৰ পৰা যায় সেই গোটেই চব্জিবিলাক আমাৰ ইয়াৰ পৰাই যায় কোমোৰা বুলি কয় যে শিল কোমোৰা শিল কোমোৰাও ইয়াৰ পৰাই যায় ইয়াৰে ওপৰত মানে এই পাহাৰটো পাৰ হ'লে ধুনীয়া ধুনীয়া চব্জি খেতি আছে আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত আমি আকৌ আহিম ইয়ালৈ মানে আমি জাষ্ট আজি অলপ আহিছিলোঁ এনেই ফুৰিবৰ কাৰণে আহিলোঁ আপোনালোকক অলপ দেখাব চেষ্টা কৰিলোঁ কিন্তু পাহাৰটো পাৰ হৈ পেলাই খুব ধুনীয়া ধুনীয়া আপোনালোকৰ চব্জি বাগান আছে নেক্সট টাইম যেতিয়া আমি ভিডিঅ' বনাব আহিম ফুৰিব আহিম তেতিয়া আপোনালোকক খুব ধুনীয়াকৈ দেখাম পৰিৱেশবিলাক তাতে চব্জি খেতিবিলাক খুব ধুনীয়াকৈ দেখাম আপোনালোকে চাব পাৰিব ভৰিত ধৰিছিলে এই মাত্ৰ মোক ভৰিত ধৰিছিলে টিকেনদাই আঁতৰাই দিলে এইটো জোক দেখিছে নহয় জোকটো এইটো খুব কালাৰিং আমাৰ তাতকৈ কালাৰিং ন চিনাজোক বুলি কয় চিনাজোকে আমাৰ তাতো এইটো মানে চিনাজোক বুলিয়ে কয় কিন্তু আমাৰ তাতো ক'লা সেইটো মানে অলপ কালাৰিংটো বেলেগ চাই ল'ব লাগিব বগাব পাৰে দেই গাত খুব সাৱধান কিন্তু এই মোৰ এইখিনিত কামুৰি আছিলে এইখিনি জেগাত কামুৰি আছিলে কামুৰিছিলে নেকি ধৰিলে আকৌ এই তুমি এইফালে পৰা আহোঁতে ধৰিছোঁ তোমাক এইখিনি কৈছিলা নেকি এইখিনি নাই গৈছিলা নেকি মনত পেলোৱা নাই মোক তাৰ পৰাই ধৰি আহিছে মই ক'ম বুলি ভাবি আছিলোঁ গা ধুওঁতে কিন্তু মোক কামোৰা নিচিনা লাগি আছিলে এইখিনিতে কিন্তু মই মানে অনুভৱ কৰা নাই কথাটো মানে কি পৌৱা কামুৰিছে বুলি ভাবিছিলোঁ মই ধৰিব পাৰে দেই জোকে চাব এনে চব চাই ল'বা ঐ মোৰ হৈছে নেকি ধৰা এতিয়ালৈ কামোৰা মই গম পোৱা নাই কিন্তু এবাৰ অলপ মানে পৌৱা কামোৰা নিচিনা লাগিছে মেচটো দিয়াচোন মেচটো এনেকৈ হ'ল পাহাৰৰ মাজে মাজে গৈ আছোঁ দেখিছে সেই আমাৰ গাড়ী পাই গ'লোঁ আহি খুব ভাগৰ লাগিছে দেই খুব ভাগৰ লাগিছে কিন্তু পাগুৰি দেখিছে ধুনীয়া পৰিৱেশ ভাগৰ লাগি গৈছে আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে চেনেলটো নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ লগৰবিলাকেও আমাৰ চেনেলটো চাব পাৰে ভাগৰ লাগি গৈছে এতিয়া পইচা বাই